Friends, just শুই উঠিছো আপোনালোক কেনে আছে আশা কৰো সকলোৱে ভালে কুশলে আছে নহয় জানো আমাৰ ইয়াত খুব বৰষুণ পৰিছে আপোনালোকক আমাৰ বতৰটো দেখুৱাই দিওঁ এয়া খুব বৰষুণ পৰিছে আৰু এই বৰষুণটোৱে আমাৰ ইয়াত ঠাণ্ডা নমাই আনিব কাপোৰ মেলিবৰ কাৰণে জেগা নাই একেবাৰে ইমান বৰষুণ পৰিছে এতিয়া অক্টোবৰ মাহতো ইমান বৰষুণ পৰি আছে আপোনালোকৰ ফালে বতৰ কেনেকুৱা হৈছে জনাবচোন দেই বন্ধুসকল এতিয়া শুই উঠিছো আজিৰ দিনটোৰ কাৰ্যসূচী ঈশ্বৰৰ বাক্যৰে আৰম্ভ কৰিম ঈশ্বৰৰ বাক্যৰে দিনটো আৰম্ভ কৰাটো আমাৰ কাৰণে খুব ভাল আমি যিমানে ব্যস্ত নহওঁ কিয় যিয়ে নকৰোঁ কিয় কিন্তু আমি ঈশ্বৰৰ বাক্যত সদায় লাগি থাকিব লাগে 2 মিনিট ৰখিম মই আজি এটা ইণ্টাৰেষ্টিং বাইবেলৰ পদ লৈ আপোনালোকৰ ওচৰলৈ আহি আছো আৰু আমি একেলগে ঈশ্বৰৰ বাক্য শুনি আজিৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব দেই বন্ধুসকল প্ৰিয় বন্ধুসকল আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি যি নেকি শাস্ত্ৰ আজিৰ ঈশ্বৰৰ বাক্যৰ কাৰণে বাছি লৈছো সেয়া হৈছে হিতোপদেশ 3 অধ্যায় 5 পদ Proverbs chapter 3 verse 5 ইয়াত অতি সুন্দৰ কথা কৈছে আমাৰ খ্ৰীষ্টীয় জীৱনৰ কাৰণে আমি আহক আমি সকলোৱে এই বাক্যটি আমি শুনো ইয়াত এইদৰে কৈছে তুমি সমস্ত মনেৰে সৈতে জিহুৱাত ভৰসা কৰা তোমাৰ নিজ বিবেচনাত নিৰ্ভৰ নকৰিবা আমেন ঈশ্বৰৰ বাক্যৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকক মই চমুকৈ প্ৰাৰ্থনা কৰিলোঁ সৰগত নিবাস কৰোতা অতি দয়ালু পিতা ঈশ্বৰ তোমাক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ প্ৰভু যীশু যি আজি ৰাতিপুৱা সুন্দৰ সময় আমাক দিলা তোমাক ধন্যবাদ কৰিবৰ কাৰণে প্ৰভু যীশু এই সময় যি তোমাৰ শাস্ত্ৰ ওপৰত যি থুলমূল আলোচনা কৰিব লোৱা হৈছে ইয়াৰ যোগেদি মোৰ ছাবস্ক্ৰাইবাৰ্ছ ফলোৱাৰ্ছ লগতে আমাৰ সকলোৰে প্ৰভু জীৱনত যাতে মহৎ কাৰ্য সম্পাদন হ'ব তেনেকৈ তুমি আশীৰ্বাদ কৰা আৰু তোমাৰ বাক্য বিলাব পাৰিবৰ কাৰণে তুমি মোৰ ছাবস্ক্ৰাইবাৰসকলক আৰু মোক আমাৰ সকলোকে তুমি আশীৰ্বাদ কৰি চলাই নিবা আৰু যি শাস্ত্ৰ যি বাক্য আজি শুনিম এই সকলোবোৰ যাতে আমি নিজ নিজ জীৱনত ব্যৱহাৰ কৰি চলি যাব পাৰিম তেনেকৈ তুমি আশীৰ্বাদ কৰিবা এই প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত খুজিলোঁ আমেন বন্ধুসকল ইয়াত কৈছে যে তুমি সমস্ত মনেৰে সৈতে জিহুৱাত ভৰসা কৰা বুলি কৈছে এতিয়া আমি যি দিনাখনৰ পৰাই প্ৰভু যীশু খ্ৰীষ্টক আমি নিজৰ ব্যক্তিগত জীৱনৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিলোঁ সেই দিনাখনৰ পৰা আমাৰ জীৱন আমাৰ সকলো আমি তেওঁত সমৰ্পণ কৰিছোঁ কাৰণ সেই দিনাখনৰ পৰা আমি আমাৰ গৰাকী নহয় আমাৰ গৰাকী সেইজনা যি আমাৰ সকলোৰে ওপৰত আছে সেই প্ৰভু যীশু খ্ৰীষ্ট সেই পিতৃ ঈশ্বৰ আমাৰ গৰাকী হয় গতিকে যেতিয়া আমি তেওঁক গ্ৰহণ কৰিছোঁ যেতিয়া আমি তেওঁক আমি নিজৰ জীৱনৰ ত্ৰাণকৰ্তা হিচাপে ল'লোঁ তেতিয়াৰ পৰাই আমাৰ আশা ভৰসা এই সকলোবোৰ আমি তেওঁকে সমৰ্পণ কৰিব লাগে বুলি কৈছে যেনেকৈ এজন মানুহে যেতিয়া চৰকাৰৰ চাকৰি পায় বা কোম্পানীৰ চাকৰি পায়
তেওঁৰ আশা ভৰসা, তেওঁৰ মাহে কিমান দৰমহা পাব, তেওঁ কি কি সুবিধাবিলাক পাব, এই সকলোবোৰ চৰকাৰ বা কোম্পানীৰ মালিকৰ ওপৰত যেনেকৈ নিৰ্ভৰশীল, ঠিক সেই অনুৰূপ ধৰণে আমি যোন দিনাখনৰ পৰা প্ৰভু যীশুখ্ৰীষ্টক গ্ৰহণ কৰিলোঁ, তেতিয়াৰ পৰাই আমাৰ আশা ভৰসা, আমি কি কি সুবিধা পাম, আমি কেনেকৈ চলিম, আমাৰ কি কি থাকিব, কি কি নাথাকিব, এই সকলোবোৰ আমি পিতৃ ঈশ্বৰৰ ওচৰত আমি আশাবাদী আৰু তেওঁৰ পৰাই আমি পাম বুলি আমি আশা কৰোঁ। গতিকে পবিত্ৰ বাইবেলৰ আন এটা পদত এইদৰে কৈছে, আমি যদি গীতমালাৰ 146 নম্বৰ 3 পদ যদি আমি চাওঁ, তাত এইদৰে লিখা আছে, তোমালোকে অধিপতিবিলাকৰ ওপৰত ভৰসা নকৰিবা, নিসহায় মনুষ্য সন্তানত আশা নকৰিবা। আমেন। এতিয়া চাওক বন্ধুসকল, আমি যিমানে প্ৰভু যীশুখ্ৰীষ্টক গ্ৰহণ কৰিছোঁ, এতিয়া ইতিমধ্যে কোৱা হৈছিল যে আমাৰ যি হিতুপদেশৰ 3 অধ্যায় 5 পদত কৈছিল যে তুমি সমস্ত মনেৰে জিহুৱাৰ ভৰসা কৰিবা বুলি কৈছে, আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা বুলি কৈছিলে। কিন্তু এতিয়া গীতমালা 146 নম্বৰ 3 পদতো এইদৰে কৈছে যে অধিপতিবিলাকৰ ওপৰত ভৰসা নকৰিবা আৰু নিসহায় মনুষ্য সন্তানসকলৰ ওপৰত আশা নকৰিবা বুলি কৈছে। ইয়াৰ এতিয়া এজন খ্ৰীষ্টিয়ান ব্যক্তি হিচাপে, এজন খ্ৰীষ্টত বিশ্বাসী লোক হিচাপে আমাৰ হাতত দুটা ৰাস্তা আছে। এটা হৈছে জগতৰ ৰাস্তা, আনটো হৈছে আমাৰ আত্মিক ৰাস্তা। এতিয়া জগতৰ ৰাস্তাত হ'লে মানে আমি মানুহৰ ওপৰত আমি আশা কৰিব লাগিব, আৰু যদি আত্মিক ৰাস্তাত যদি যাওঁ তেনেহ'লে আমাৰ আশা ভৰসা এই সকলোবোৰ ঈশ্বৰৰ লগত সংযুক্ত হৈ থাকে। গতিকে আমাৰ গীতমালা 146 নম্বৰ 3 পদ অনুসৰি তোমালোকে অধিপতিসকলৰ ওপৰত আশা নকৰিবা, ভৰসা নকৰিবা বুলি কৈছে, আৰু মনুষ্য সন্তানসকলৰ ওপৰত আশা নকৰিবা বুলি কৈছে। আৰু অন্য এঠাইত কৈছে, হিতুপদেশ 3 অধ্যায় 5 পদত কোৱাৰ মতে হ'লে মানে ভৰসাটো ঈশ্বৰক কৰিব কৈছে। গতিকে আজি খ্ৰীষ্টত বিশ্বাসী লোক হিচাপে আজি আমাৰ সন্মুখত দুটা প্ৰশ্ন উদ্ভৱ হৈছে, প্ৰশ্ন আহিছে। গতিকে প্ৰথম প্ৰশ্নটো হ'ল, আপুনি বা মই কাৰ ওচৰত আশা কৰিছোঁ, কাক ভৰসা কৰিছোঁ, মানুহক নে ঈশ্বৰক? ইয়াত কৈছে যে এটা অংশত কৈছে তোমালোকে মানুহ বা অধিপতি বা ৰজাসকল। এতিয়া ৰজাসকলক বৰ্তমান সময়ত কি বুলি কোৱা যায় আপোনালোকে আৰু মই ভালকৈ জানো। গতিকে আমি কাৰ ওপৰত আশা কৰিছোঁ? আজি বহুতো খ্ৰীষ্টিয়ান ব্যক্তি আছে যি নেকি যেতিয়া জগতৰ সা সুবিধাবোৰ আহে তেতিয়া তেওঁলোকে দেওবাৰৰ উপাসনাকো এৰি সেই ঠাইলৈ গুচি যায়। কাৰণ তেওঁলোকে আশা আছে যে তেওঁলোকে কিবা এটা পাব। গীৰ্জা প্ৰাৰ্থনা বা ঈশ্বৰৰ প্ৰাৰ্থনা এই সকলোবোৰ পেলাই থৈ জগতৰ ফালে দৌৰি যাব, নহয় জানো প্ৰিয় বন্ধুসকল? গতিকে আপোনাৰ আৰু মোৰ জীৱনত এটা ডাঙৰ পৰীক্ষা আহিব পাৰে যে আপোনাক খন্তেকীয়া সুখ লাগে নে স্থায়ী সুখ লাগে। দ্বিতীয় কৰিন্থিয়া 4 অধ্যায় 12 পদত অনুসৰি কৈছে যে দৃশ্য বস্তুবোৰ অলপ দিনীয়া, কিন্তু অদৃশ্য বস্তুবোৰ হৈছে অনন্তকলীয়া। গতিকে সিদ্ধান্ত আপোনাৰ আৰু মোৰ ওপৰত নিৰ্ভৰ কৰে প্ৰিয় বন্ধুসকল। গতিকে আমি যি খন্তেকীয়া সুখ পাওঁ ই স্থায়ী নহ'বও পাৰে, কিন্তু ঈশ্বৰৰ যি সুখ ই ফটককে আমাৰ জীৱনত নাহিবও পাৰে। কেতিয়াবা সময় লয়,
এটা কথা আমি সদায় মনত ৰাখিব লাগিব যে ঈশ্বৰক আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ আমি পাম নে নেপাম এনেকৈ যদি সন্দেহত যদি আমি প্ৰাৰ্থনা কৰোঁ তেনেহ'লে আমি প্ৰকৃত বিশ্বাসী আমি হ'ব নোৱাৰোঁ বন্ধুসকল। গতিকে আমি সদায় জানিব লাগিব ঈশ্বৰে আমাৰ কাৰণে যি কৰে এই সকলোবোৰ আমাৰ কাৰণে ভালৰ কাৰণেই কৰে। আমি কেতিয়াবা ভাবোঁ প্ৰাৰ্থনা কৰিলোঁ ক'তা মই একো পোৱা নাই বুলি ভাবোঁ, কিন্তু কিছুমান প্ৰাৰ্থনা ফটককৈ হয়। কেতিয়াবা প্ৰাৰ্থনা কৰিলে অকণমান সময় লয়, কেতিয়াবা প্ৰাৰ্থনা কৰিলে ই নহ'বও পাৰে। গতিকে যি হয় এই সকলোবোৰ ভালৰ কাৰণেই হয়। কাৰণ এনেকুৱা কোনো এটা পিতৃ নাই যি নেকি সন্তানে পিঠা বিচাৰিলে শিল দিব বা মাছ বিচাৰিলে সাপ দিব, এনেকুৱা কোনো পিতৃ নাই। সেইজনা পিতৃ, সেই স্বৰ্গত থকা পিতৃ আমাৰ সকলোৰে মৰমৰ হয়। সকলোকে তেওঁ আমাক প্ৰেম কৰে। তেওঁ আমাৰ অহিত চিন্তা, আমাৰ বেয়া চিন্তা কেতিয়াও নকৰে। আমাৰ কাৰণে যিটো ভাল তেওঁ সেইটোৱে কৰে। গতিকে আমি আমাৰ আশা ভৰসা কাৰ ওপৰত হোৱা উচিত? জগতৰ অধিপতিৰ ওপৰত হোৱা উচিত, ডাঙৰ মানুহৰ ওপৰত হোৱা উচিত, নে ঈশ্বৰৰ ওচৰত হোৱা উচিত? সেই সিদ্ধান্ত আমাৰ হাতত। ইমান সময়ে ধৈৰ্য সহকাৰে আপোনালোকে মোৰ যোগেদি অহা ঈশ্বৰৰ বাক্য শুনাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ঈশ্বৰে আপোনালোকক সকলোকে আশীৰ্বাদ কৰক, সকলোৰে পৰিয়ালত আশীৰ্বাদ কৰক। আৰু যদি আপোনালোকে আজি আপোনালোকৰ ভিতৰে কোনোবা যদি আজি মোৰ চেনেললৈ আহিছে তেওঁকো মই স্বাগতম জনাইছোঁ, আপোনাকো নমস্কাৰ জনাইছোঁ। ঈশ্বৰে আপোনাকো আশীৰ্বাদ কৰক। আৰু মোৰ ইয়াৰ চেনেলটো এইটো মোৰ চেনেল নহয়, এয়া আপোনালোকৰ চেনেল। আৰু ইয়াৰ যোগেদি যদি আপোনালোক সকলোৱে ঈশ্বৰৰ যি ৰাজ্য বৃদ্ধিৰ যাত্ৰাৰ যদি অংশীদাৰী হ'ব বিচাৰিছে তেনেহ'লে সকলোৱে মোক উৎসাহিত কৰিবৰ কাৰণে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব আৰু ইয়াক লাইকছ কৰিব, শ্বেয়াৰ কৰিব। লগতে বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব। আপোনাৰ দিনটো শুভ হওক, মংগলময় হওক, তাৰে কামনাৰে আজিলৈ আহিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই।